প্ৰিয় দৰ্শক এতিয়া আমি আপোনালোকক দেখাব লৈছোঁ অসমৰ অন্যতম জনপ্ৰিয় পৰম্পৰাগত খেল হৈছে অলং দলং। এই অলং দলং আপোনাৰ অতীজত খুবেই এক জনপ্ৰিয় খেল আছিল। আজি যদিও ইয়াৰ জনপ্ৰিয়তা লোপ পাইছে, কিন্তু অতীজতে এই খেলবিধ গাঁৱে ভূঞে খুবেই জনপ্ৰিয় আছিল। আজি আমাৰ পৰম্পৰাগত খেল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত খেলৰ পুনৰুদ্ধাৰ প্ৰসাৰৰ বাবে আমি যি প্ৰচেষ্টা হাতত লৈছোঁ, সেই প্ৰচেষ্টাৰ অংশ হিচাপে আমি আজি এই খেল আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া অলং দলং খেল আমি আৰম্ভ কৰিব লৈছোঁ। অলং দলং খেলিছে ৰজা ৰাণী আহিছে আজি পৰা গাড়ী বন্ধ আপেল লাগিব নে আঙুৰ লাগিব? আপেল লাগিব। ঐ বকুলাই এনেকা ক'ব নাপায় মানে এইটা অলং দলং খেলিছে ৰজা ৰাণী আহিছে আজি পৰা গাড়ী বন্ধ অলং দলং ৰজা ৰাণী আহিছে আজি পৰা গাড়ী বন্ধ তাক সোমাই দে মই আহি গ'ল দেখা নাই কমলা দবাব টেঙা কাঠো ধৰিল তোমাৰ নাম কমলা মনে মনে কমলা কমলা থো কেংছে তা থো কমলা কাৰ ফালে এতিয়া কমলা তো আমি জলদি জলদি ভাল পোৱা অলং দলং খেলিছে ৰজা ৰাণী আহিছে আজি পৰা গাড়ী কাট গিটাৰ Kan.